হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোক সকলোকে আজি শ্বিলঙলৈ লৈ যাম। তো মোৰ লগত আপোনালোকেও বলক শ্বিলঙলৈ অলপ ঘূৰি আহোঁ শ্বিলঙৰ পৰা। আৰু মই যিটো গাড়ীত গৈ আছোঁ এইটো হ'ল DI। তো এইটোৰ পৰা মই যিমান দূৰ পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিম যে শ্বিলঙৰ ৰাস্তা কেনেকুৱা। আপোনালোকেতো জানে শ্বিলঙৰ ৰাস্তাটো অলপ একা বেকা হৈ থাকে। আপোনালোকে গানটোতো শুনিছে যে টেক্সি গাড়ী লৈ যাম শ্বিলঙলৈ। তো তো আপোনালোকে গমেই পায় শ্বিলঙৰ ৰাস্তাটো কেনেকুৱা। তো মই যিমান দূৰ পাৰোঁ শ্বিলঙৰ ৰাস্তা আৰু কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিম। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাখিবল টেক আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো অকণো পলম নকৰি আজিৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া টোল গেটত 125 ৰুপিজ টকা দিলোঁ। তো এয়া চাব পাৰে পাহাৰ কাটি তেলৰ টিপু বনাইছে। তো এয়া হ'ল মেঘালয় আৰু এয়াই হ'ল মেঘালয়ৰ ৰাস্তাটো। আপোনালোকে চাওক না, আগত এটা বাইক গৈ আছে, সেই বাইকটোৰ অৱস্থাটো কেনেকুৱা হৈছে, কিমানখিনি হেলিব লগা হৈছে। আৰু গাড়ীটোৰ চাউণ্ডটো চাওক না, যে গাড়ীটোৰ চাউণ্ডটো কেনেকুৱা হৈছে চাওক, একেবাৰে বুম বুম কৰি আছে। মনে হৈ আছে যিটো এইটোৰ একো শক্তিয়ে নাই। তো ইমান ওপৰলৈ উঠি আছোঁ আৰু এনেকৈ কেইঘণ্টামান যাত্ৰা কৰাৰ পিছত আহি পালোঁ এটা ঠাইত। আৰু এইটোৰ ভিউ চাওক না, চাওক এইটো মেঘালয়ৰ ৰাস্তা। আৰু এইটো মই কেমেৰাটো ঘূৰাই দিলোঁ আৰু চাওক না কিমান তলত এইটো। আৰু মই অলপ জুম কৰি দিছোঁ, চাওকচোন গাড়ীটোৰ অৱস্থাটো কেনেকুৱা হৈছে চাওক এইটো। আৰু এইটো চাওক, মই জুম কৰি আছোঁ। তো চাওক এইটো এই গাড়ীৰ এইটো ডাম্পাৰটো হয়, ডাম্পাৰটো একেবাৰে কেনেকুৱা চাওক একেবাৰে দেখাই পোৱা নাযায়। তো এইটো হ'ল মেঘালয়া। চাওক ৰাস্তাৰ এইফালে কিমান পানী, আৰু ৰাস্তাৰ এইফালে চাওক সেইফালে ৰাস্তাৰ সেইফালে চাওক কিমান একেবাৰে অকণো পানী নাই, একেবাৰে খোলা আছে। তো এটি হ'ল মেঘালয়াৰ চাওক, এইটো একো পানী নাই। আৰু ৰাস্তাৰ এইফালে চাওক পানী, একেবাৰে সাগৰৰ নিচিনা পানী।